অনুগ্ৰহ কৰি ভিডিঅ'টো চোৱাৰ আগত হেডফোন নামৰ কণ্ডমডাল ইউজ কৰি ল'ব। মহিলাসকলে চুদাৰ আগত পুৰুষৰ কণীটো কিয় চুপে? পিছল আৰু টাইট কৰিবলৈ মহিলাসকলে পুৰুষৰ কণীটো চুদিবৰ আগত চুপি লয়। যিসকল মহিলাই সঘনাই চুদে তেওঁলোকক কেনেকৈ সহজে ধৰিব পাৰি? সঘনাই চুদা মহিলাৰ গাখীৰ দুটা ডাঙৰ আৰু ওলমি পৰা, খোজকাঢ়োতে ভৰি দুখন বহলাই কাঢ়ে। এজনী মহিলাক সম্পূৰ্ণ সুখ দিবলৈ কেনেকৈ চুদিব লাগে? সম্পূৰ্ণ কণীটো গিদাৰ ভিতৰত ভৰাই দিব লাগে আৰু লাহে লাহে বেছি সময় কৰিব লাগে। এজনী মহিলাৰ কিমান বয়সৰ পিছত চুদিব ইচ্ছা কমি যায়? এজনী মহিলাৰ ৩৫ বছৰৰ পৰা চুদিব ইচ্ছা অলপ অলপ কমি যায়। দেশী মহিলাসকলে বেছিকৈ কেনেদৰে চুদি ভাল পায়? দেশী মহিলাসকলে সাধাৰণতে বেছিকৈ শুই শুই চুদিয়ে ভাল পায়। ল'ৰাৰ কণীটো ডাঙৰ হ'লে ছোৱালীজনীয়ে চুদা সময়ত কষ্ট পায় নেকি? কণী ডাঙৰ হ'লে ফাৰ্ষ্ট টাইম অলপ কষ্ট পাব, পিছলৈ সুখহে পায়। কেনেকৈ চুদি এজনী গাভৰু ছোৱালীক কন্দুৱাই দিব পাৰি? কুকুৰে চুদা নিচিনাকৈ চুদিলে এজনী গাভৰু ছোৱালীক কন্দুৱাই দিব পাৰি। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। নতুনকৈ চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।